গাইজ মাঘ বিহু আহিল 14 তাৰিখে বিহু 13 তাৰিখে উৰুকা আজি 8 তাৰিখ 9 10 11 12 মানে 4 দিন পিছত উৰুকা 5 দিন পিছত বিহু বৰ্তমান গাৱে গাৱে ভেলাঘৰ বনাই আছে আমাৰ গাঁৱতো দুটা বনাইছে আৰু সেইফালে বুইটামাৰীৰ ফালেও ভালেকেইটা বনাইছে তো আজিৰ ভিডিঅ'ত আপোনালোকক ক'ত ক'ত কি ধৰণৰ ভেলাঘৰ বনাইছে এইবিলাক দেখুৱাম গাইজ আমাৰ গাঁৱত চেংৰাকেইটাই দুটা ভেলাঘৰ বনাইছে তাৰে এইটো বনাইছে ডাব্লিউ ইয়াৰ তলত টচকটি দিব লাগিব দে উজ্জ্বল কি বনাইছে ইগো বুৰ্জ খালিফা তো গাইজ ডুবাইত আছে বুৰ্জ খালিফা কলকাতাতো বনাইছিল এবাৰ বুৰ্জ খালিফা কিন্তু আমাৰ অসমতো কম নহয় আমাৰ অসমত আমাৰ গাঁৱত বনাইছে বুৰ্জ খালিফা এয়া হ'ল বুৰ্জ খালিফাৰ আকাৰত মেজিক ঘৰ আৰু এই মেজিক ঘৰটো লিমিটেড পিৰিয়ডৰ কাৰণে আছে বেছি সময় নাথাকে আপোনালোকে 13 তাৰিখৰ আগত আহিলেহে এই বুৰ্জ খালিফাটো দেখা পাব কাৰণ 14 তাৰিখে ভোগালী বিহু আৰু 14 তাৰিখে আমি এইটো জ্বলাই দিম এই কিমান ফুট ওখ হ'ব টোটেল 45 ফুট ৱাও তো গাইজ বৰ্তমান আহিলোঁ টেঙাই গাঁৱত আৰু টেঙাই গাঁৱতো দুটা তিনিটা ভেলাঘৰ বনাই তাৰে ভিতৰত এইটো বনাইছে পক্ষী গুঞ্জনৰ মামাৰ ঘৰ ওচৰতে না সেইকাৰণে এতে আছে তো গাইজ টেঙাই গাঁৱৰ এটা চাই আহিলোঁ পক্ষীৰ আকৃতিত বনাইছে বহুত ধুনীয়া হৈছে কেনেকুৱা হৈছে ভাল হৈছে তো এইবাৰ টেঙাই গাঁৱৰে আৰু সিফালে এটা বনাই সেইটো চাম কত এইবাৰ আমি যাম টেঙাই গাঁৱৰ আৰু আন এটা ভেলাঘৰ চাব তো বৰ্তমান আহিলোঁ টেঙাইগাঁও কুমাৰপাৰা আৰু ইয়াতে এইটো বনাইছে পুৰা ঘৰ টাইপত বনাইছে তো কেনেকুৱা লাগছে তো আমি টেঙাইগাঁৱৰ পৰা ওলাই বৰ্তমান আহি পালোঁ পঞ্চপুৰ গাইজ আমি বৰ্তমান আহি পালোঁ এইখিনি কিবা জেগা এইখিনি পাহাৰ আছে আৰু ইফালেদি কিবা মন্দিৰ আছে তো এইটো কিবা মন্দিৰ আছে তো আমি বৰ্তমান আহিলোঁ এটা ব্যতিক্ৰমী একদম বহুত বেলেগ ধৰণে বনোৱা ভেলাঘৰ চাবলৈ এইখন ৰথ মানে ৰথেই আৰু এইখন কুৰুক্ষেত্ৰত থকা ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথখন এইখনত আছে ওপৰত হনুমান আৰু খৰাকেইটা চাওক একেবাৰে খৰা আকৃতিত বনাইছে খেৰৰে সেইটো ভাবিব লাগিব খেৰৰে বনাইছে আৰু ৰথখনৰ চকা ৰথখনৰ ডিজাইন মানে আৰ্টিষ্ট কেইজনে বনাইছে মানিব লাগিব দেই চেলুট একেবাৰে ইমান টেলেণ্টবিলাক লৈ থাকে আপোনালোকে হাজাৰবাৰ চেলুট দিছোঁ ইমান ধুনীয়া হৈছে এনেকুৱা টিভিৰ এনেকুৱা হৈছে না এয়া শ্ৰীকৃষ্ণ প্ৰভু জয় শ্ৰীকৃষ্ণ এয়া অৰ্জুন আৰু এইফালে বনাইছে ভীষ্ম পিতামহ এয়া অৰ্জুনে যেতিয়া ধনুকাৰ চলাই ভীষ্ম পিতামহক এনেকৈ পেলাই থৈ দিয়ে অ ভণ্টি ভেলাঘৰ চাব আহিছা ক'ত ঘৰ পানীপাৰা এইখিনি পানীপাৰাই কয় ন পানীপাৰা আৰু দাদা এইটোতো আমাৰ ভগৱানৰ যিটো ৰথখন শ্ৰীকৃষ্ণ আছে আৰু আছে লগতে অৰ্জুন পুৰি পেলাৰ কাৰণে এক্সট্ৰা এটা ইয়াতে মেজিকৰ বনোৱা হ'ব আৰু এইখন ৰথতে আমাৰ যিখন মহাভাৰতত ভগৱত গীতাখন গাইছিল ন এই ৰথৰ ওপৰত থাকাতে আৰু এই ৰথখন এতিয়াৰ পৰা বনাই থকা নাই বহুত কেইদিন ভাই কিমান দিন লাগিল বনাওঁতে আমাৰ 15 দিনমান লাগিল 15 দিনমান ডিজাইনটো আমি আচলতে দিনমান আগতে আমি চিন্তা চৰ্চা কৰিলোঁ চবে মিলি আমি চিন্তা চৰ্চা কৰি মানে এটা সিদ্ধান্ত লোৱা হ'ল যে এইবাৰ এই শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ যি ৰথ আছিল কুৰুক্ষেত্ৰ যুদ্ধত ব্যৱহাৰ কৰিছিল সেই ৰথৰ আৰ্হিতে আমি মেজি ঘৰটো বনাম মামাহাৰে ঘৰ ক'ত পাম আৰু মানে মামাহাৰত যাব বৰ্তমান ইয়াতে কায়ো নাই বনাই এইখন বোধহয় ইয়াৰ চাং হ'ব এই বছৰ ধৰি 3 বছৰ আহিলোঁ ইয়াতে আৰু ইয়াতে প্ৰত্যেক বছৰে বনাই আছে বহুত ধুনীয়া হয় এইবাৰো এইটো বৰ্তমানলৈকে কাম কমপ্লিট হোৱা নাই কিন্তু প্ৰায় আৰ্হিটো হৈছে এইফালৰ এই চাংখন এইখন বনাব আছে আৰু এইবিলাক কাম চলি আছে বৰ্তমান ইয়াতে কায়ো নাই ঘৰ বুলি ক'লে এনেকা ছবি একটা মনত আহে ন ভেলাঘৰ